কি ঘোষণা কৰিব তাতে ঘোষণা কৰিছে বোলে যৌৱনে আমনি কৰে 2 কৰিব এইবাৰ তেনেকে আৰম্ভ হ'ল শুট কিমান দিনৰ আছিল আপোনালোকৰ আমি প্ৰায় এবছৰমান কৰিছো শ্বুটিং মানে ব্ৰেক হৈছে ব্ৰেক হৈছে কিন্তু এবছৰ 60 দিন 60 days 60 দিন মান কৰিছো আৰু যৌৱনে আমনি কৰা প্ৰথমখন 1998 মই জন্ম 1998 দেৰিকে চাইছো চিনেমাখন আকৌ এবাৰ ৰিপিট আহিছে উদয়দা আকৌ আমিতো একে আছো আমিতো সৰুৱে হৈ আছো মই সৰুৱে হৈছে মই কোৱা নাই মানে চিনেমাখন আকৌ এবাৰ চাইছো দেই তাত মানে এটা কথা দেখিছো মানুহৰ টকা পইচা হৈ গলে যে অহংকাৰ আহি যায় হেতু তাত দেখুৱা হৈছে চিনেমাখনত আৰু ভাল পোৱা এটা পাৰ্টও দেখুৱা হৈছে আচলতে এনেকুৱা বহুত আমি সাধাৰণতে দেখিবলৈ পাওঁ যেটা টকা পইচা মানুহৰ আহি যায় অহংকাৰ কিছুমানৰ হয়তো বাঢ়ি যায় আপোনালোকৰ নিজৰ জীৱনত হৈছে নে কিবা দেখিছে নি কি ক'ব বিচাৰিব এই বিষয়টোত মানে অহংকাৰ হোৱা বিষয়টো নেকি টকা পইচা যেতিয়া মানুহৰ হাতত আহে অহংকাৰী হৈ উঠে যে মানে টকা পইচা তেওঁ যে আমি মানে যিমান দিনৰ মোৰ অভিজ্ঞতা পৰা কৈছো মই দেখিছো টকাটো এটা বেলেগ ধন সম্পত্তি মাটি বাৰী কিনাটো এটা বেলেগ বস্তু কিন্তু জ্ঞান অৰ্জন নকৰে কাৰণে তেওঁ অহংকাৰটো আহে আচলতে ফাইনেন্সিয়েল বা তেওঁ ওপৰা দৃষ্টিত তেওঁ ভৰপূৰ হয় কিন্তু যিটো আচলতে ভৰপূৰ হ'ব লাগে সেইটো ভৰপূৰ নহয় কাৰণে জ্ঞানটো সেইটো কাৰণে মনটো ভৰপূৰ নহয় সেইকাৰণে তেওঁ অহংকাৰটোৱে তাত জেগা লৈ লয় কাৰণে মই ভাবোঁ টকা পইচাৰ লগতে জ্ঞানো হ'ব লাগে এতিয়া ইহঁতি ইমান টকা পইচা হৈছে দুইটাৰে ইমানেই জ্ঞানী হৈ গৈ আছে নহয় ক'ব খুজিছিলো যে যিমানটো টকাত চাগে অহংকাৰ হয় সেইখিনি আমাৰ হোৱা নাই